তো এই গেছে স্বাগতম টু ডিভলপছ 14 আৰু এটা নতুন খবৰ হৈছে আপোনালোকৰ মাজত আৰু এটা নতুন কিচেন বনাইছো কিচেনটোত বিশেষ একো নাই জেনেৰেলি যিখিনি বাস্কেট সাস্কেট থাকে সেইখিনি আছে তথাপি এইটো কালাৰৰ কিচেন মই বনোৱা নাছিলো আগতে বনাইছিলো কিন্তু এইটো ভিডিঅ' আপলোড কৰা নাছিলো তো এই কাৰণে মই এই কিচেনটো আপোনালোকক দেখাব বিচাৰিছো ৰেড এণ্ড হোৱাইট আৰু কেনেকুৱা লাগে হোৱাইট মানে ফ্ৰষ্টি হোৱাইট চাও আমি কিচেনটো কি বনালো আমি তো গাইজ আগতে যেনেকুৱাকৈ দেখাও আপোনালোকক সেনেকুৱাকৈ সব বস্তুখিনি দেখাই দিওঁ কিন্তু কিচেনটোত আৰু বিশেষ এতে একো লগোৱা নাই আৰু নতুন নতুন ভাল ভাল ভিডিঅ' আহি আছে ডাঙৰ ডাঙৰ ভিডিঅ' আহি আছে তাতে অলপ বেলেগ বেলেগ মানে ইউনিক ষ্টাইলৰ কিচেন বা পাৰ্টিশ্যন এনেকুৱা পাব আপোনালোকে তো বহুত দিন দিয়া নাই কাৰণে এই কিচেনৰ ভিডিঅ'টো মই আপলোড কৰিছোঁ কিচেনটোৰ যিহেতু এইটো ওলাই যোৱা ৰাস্তা এইখন এনেকৈ দিয়া আছে তো এইখন মই ব্লকে কৰি দিছোঁ আৰু এইফালে পাল্লা সিঙ্গল পাল্লা এনেকৈ কিবা কিবি ফ্ৰী এতে মানে মাজত দিয়া নাই এইটো মাজত চেলখন দিয়া নাই ৰ'জ গোল্ড কালাৰ আৰু এইটো ফ্ৰষ্টি হোৱাইট কালাৰৰ কিচেন এইটো আৰু এইটো ৰেড ফুলি ৰেড এণ্ড ফ্ৰষ্টি হোৱাইট তো এই দুটা কালাৰৰ কম্বাইন কৰি পেলাই লগাইছোঁ তো ৱেৰ বাস্কেটৰ এইটো কাটলাৰী আৰু তলত এইটো হ'ল থালি প্লাছ এইটো বিপিঅ'টো আপোনাৰ 6 ইঞ্চিৰে দিছোঁ আৰু ইয়াতে গেছটো যিহেতু থাকিব তো সেইকাৰণে তলতে দি দিছোঁ ওপৰত চিমনিটো আছে তলত দুটা এনেকৈ দি দিছোঁ আৰু এইফালেতো চুকটো গোটেইখিনি পায়ে যাব ডাঙৰ ডাঙৰ বাচনবোৰ থ'ব পাৰিব প্লাছ চিংকটোৰ তলত এনেকৈ পাই যাব এইফালে দুটা এনেকৈ দি দিছোঁ ৱেৰ বাস্কেট বাকী এনেকুৱাকৈ আছে মাজত এখন চেল্ফ দিয়া আছে আৰু আমি তলতো এছ কাটিং লগাইছোঁ আৰু ওপৰতো এইখিনি পেনেলিং কৰি দিছোঁ আৰু কালাৰবোৰ চব এখেতসকলে মানে চইচ কৰি দিয়া আমি কোনো ধৰণৰ কালাৰ চইচ নকৰোঁ মই কেটলগ দি দিওঁ এনেকৈ কালাৰবোৰ চইচ কৰি দিয়ে প্লাছ চিমনিৰ ওচৰত যিহেতু অকণমান কম জেগা আছে সেইকাৰণে যাতে আপাৰ কেবিনেট নহয় দেখাত অলপ দীঘল যেন লাগে কিন্তু কম আছে স্পেচটো সেইকাৰণে আপাৰ কেবিনেট নিদিলোঁ আৰু এখেতৰ বাজেটো অকণমান কম এইকাৰণে নিদিলোঁ এইখিনি জেগাত চিমনি দুই চাইডে মানে স্পেচটো কম আছে এইকাৰণে বনাই নিদিলোঁ আপাৰ কেবিনেটটো বহুত হাইট হৈ যায় আৰু ওপৰত ডাক কাভাৰটো এনেকুৱাকৈ বনাই দিছোঁ আজিকালি এইটো দিব দিয়ে তলৰ পিনে অলপমান নমাই দিছোঁ তো এইখনত ধৰিয়ে এনেকৈ খুলিব পাৰিব আৰু এইটোতো গমেই পায় এইটো এনেকৈ ফিল্টাৰো এনেকুৱা থাকে এইখন তলত ধৰিয়ে খুলিব পাৰিব হেণ্ডেলটো থাকিলে কিছুমানে বেয়া পায় কিছুমানে ভাল পায় তো এখেতসকলক নালাগে বোলে হেণ্ডেলটো তো এনেকুৱা থাকিলে ভাল লাগে চেল্ফবিলাক এনেকৈ আছে চেল্ফ বাটন চাটন লগাই দি গৈছে তো কব্জাবিলাক ফুল্লি আছে কোনো ধৰণৰ ইয়াতে মামৰ চামৰ খাব নালাগে তো মেইনলি মামৰ নোখোৱা এটা কাৰণ আছে যদি কব্জাবিলাকত যদি কেতিয়াবা মানে নিমখ বা হালধি পৰে কিন্তু কব্জাবিলাকত মামৰ খাব তো আপোনালোকক কৈ দিছোঁ যি কোম্পানীৰে হওক ইয়াত যদি হালধি বা কিবা আনতে নিমখ চিমখ পৰি যায় তেতিয়াহ'লে কিন্তু মামৰ খাব দিয়ক তো গাইজ এই একমাহ দেৰমাহে মই ভিডিঅ' দিয়া নাই শ্বৰ্টত কিবা এটা দি আছোঁ কিছুমান কথা ক'ব লগা আছে আপোনালোকক কৈ দিওঁ মই তো আপোনালোকে ফোন কৰি পেলাই যে মাতে মোক ঠিক আছে তাৰ বাবে ধন্যবাদ যিখিনি মৰম দিছে তাৰ বাবে আপোনালোকৰ চিৰ কৃতজ্ঞ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ তো ফোন কৰি পেলাই মাতে ঠিকে আছে যাওঁ বহুত দূৰতো যাওঁ গুৱাহাটীৰ পৰাইতো কেতিয়াবা বহুত দূৰতো যাওঁ তো এজ এ আমি যোৱাৰ যিখিনি ভাড়া আমি কৈ লওঁ যে এইখিনি আমাৰ এটা হোম ভিজিট চাৰ্জ বুলি নহয় ঠিক এনেকুৱা এটা যিটো মানে খৰচ হয় তো আপুনিতো নবনাব পাৰে তো বেছিভাগ ফোনতে পৰিলেও আমি এটা মানে ভিজিট এটা এমাউণ্ট এটা মিনিমাম এটা কিবা এটা লওঁ তো লোৱাৰ বাবে আপোনালোকে দুখ নকৰিব সেইটো আৰু আপোনালোকে বেয়া নকৰিব মোৰো মানে গাড়ীৰ তেলটোতো এনেই নাহে আৰু সেইকাৰণে লোৱা যায় আৰু দ্বিতীয় কথা কিছুমানে কিচেনটো দিয়ে ঠিকে আছে তো কামটো কৰিব দি দিলা তো কামটো বেলেগক দিয়ে তাৰপিছত যেতিয়া মই কণ্টেক্ট কৰোঁ তো আপোনালোকক মই এটাই কথা কওঁ আপোনালোকে মোৰ পৰা কাম কৰক বা নকৰক ফাইনেলটো কৈ দিলে হ'ল বোলে আপোনালোকক মোৰ বাজেট মিলা নাই মই নকৰোঁ বাছ যদি বাজেট মিলে কৰিব যদি আপোনাৰ বাজেটটো নিমিলিলে নকৰিলে হ'ল মোৰ লগত একো প্ৰব্লেম নাই মই একো বেয়াও নাপাওঁ আপুনি যি যাৰ পৰা কৰে কৰক কিন্তু মোক মাতি নি পেলাই বোলে আমি পিছত বনাই আছোঁ আপোনাক কৈছে এনেকৈ ঠগাই থাকিব নাপায় কাৰণ ময়ো এটা আশাত যাওঁ আপোনাৰ লগত থাকে তো এইখিনি আশা আপোনালোকে যাতে মানে এনেকুৱা আশা নিদিয়ে আৰু যিসকলে কৰিছে সিহঁতে কৰিছে আগতে আৰু এনেকৈ কাম কৰি খাই আছোঁ প্ৰথম কথা আৰু মানুহক সহজ কৰি দিছোঁ কিচেন হওক যি হওক এটা মানে হয়তো নবনাব পাৰে ফোনটো কৰে কমচে কম আৰু আপোনালোকক যোনে যোনে ফোন কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ
এইটো এটা ৰেড এণ্ড হোৱাইটৰ ভিডিঅ' এটা আছিল আৰু কিটচেনটো যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা বম বম ভিডিঅ' আহি আছে আপোনালোকে চাব আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই